কাৰ্যালয় বডোফা হাউচত আজি মাটি বাৰী বা ভূমি যিমানখিনি সমস্যাৰ বিষয় আছে সেই সমস্যাৰ বিষয়বিলাকক লৈ পেলাই এখন হাই লেভেল আলোচনা চক্ৰ আমি আয়োজন কৰিছোঁ আৰু ইয়াতে ট্ৰাইবেল সংঘৰ সাধাৰণ সম্পাদক আদিত্য খাকলাৰী ডাঙৰীয়া লগতে আমাৰ হাইকোৰ্টৰ মানে ছিনিয়ৰ এডভকেট সন্মানীয় শব্দ ৰাভা ডাঙৰীয়া আৰু বিটিআৰ কাউন্সিলৰ ৰেভিনিউ ডিপাৰ্টমেণ্টৰ সচিব আৰু লগতে আমাৰ কোকৰাঝাৰ গভৰ্ণমেণ্ট কলেজৰ প্ৰফেচাৰ বেৰলাও কে কাৰ্জী ডাঙৰীয়া আৰু আন যিখিনি ছিনিয়ৰ ব্যক্তিসকল আছে আৰু অসমৰ আৰু বিটিআৰ বড়ো কছাৰী কাউন্সিল কাৰ্বি আংলং কাউন্সিলৰ বিভিন্ন জিলাৰ পৰা আমাৰ যিখিনি বিশিষ্ট আৰু ছিনিয়ৰ মোষ্ট ব্যক্তিসকল আছে তেওঁলোকক আমি ইয়াতে আমন্ত্ৰণ কৰিছোঁ। বিষয়টো আমি চাৰিটা ৰাখিছোঁ। মূল বিষয়টো হ'ল যে ভূমি বা মাটি বাৰীক লৈ যি সমস্যা আৰু যিখিনি বিষয় আছে ইয়াৰ ওপৰত আমি বিতংভাৱে আমি আলোচনা কৰিছোঁ। জনজাতি বেষ্টনী আৰু আবেষ্টনী ট্ৰাইবেল বেলেন্স ব্লক অধিক সুৰক্ষিত কৰিবৰ কাৰণে কি বিষয় বা কি পদক্ষেপ আমি ল'ব পাৰোঁ আৰু ইয়াৰ ওপৰত অধিক সুৰক্ষা প্ৰদান কৰিবৰ কাৰণে আমি চৰকাৰৰ ওচৰত দাবী ৰাখিছোঁ আৰু লগতে ৰাইজৰ মাজত আমি গৈ পেলাই আমি সজাগতা অভিযান আমি চলাম। মাটি ম্যাদী মানে কৰণ কৰা বা নামজাৰি কৰা বা ৰেজিষ্ট্ৰেশ্যন কৰা সেই বিষয়বিলাকক লৈ পেলাই কিছু সমস্যা জটিলতা আমি দেখিবলৈ পাইছোঁ আৰু এই ক্ষেত্ৰতো আমি বিতংভাৱে আজি আমি আলোচনা কৰিছোঁ। ইয়াৰ লগতে যথেষ্টখিনি ভূমি যিখিনি জনজাতি বেষ্টনী আবেষ্টনী আছে হাইকোৰ্টে নিৰ্দেশ দিয়া স্বত্তেও বা চৰকাৰে পদক্ষেপ লোৱা স্বত্তেও আজি তাৰিখলৈ এই অঞ্চলবিলাকক উচ্ছেদ অভিযান চলোৱা নাই আৰু এই বিষয়টোলৈ আমি মানে আজি আলোচনা কৰিছোঁ যে ট্ৰাইবেল বেলেন্স ব্লকত অবৈধভাৱে যোনে বেদখল কৰি ৰাখিছে সেই বেদখলকাৰীসকলৰ ওপৰত যাতে চৰকাৰে বিশেষ ব্যৱস্থা লয় ভূমিকা লয় তাৰ কাৰণে আমি আজি আহ্বান জনাইছোঁ আৰু দাবী জনাইছোঁ। ইয়াৰ বাদেও জনজাতি লোকসকল নন ট্ৰাইবেল বেলেন্স ব্লক মানে এৰিয়াত তেওঁলোকে বসবাস কৰি আছে যিবিলাক ভূমি বেলেন্স ব্লক নহয় সেই ভূমিবিলাকতো জনজাতি বা আমাৰ খিলঞ্জীয়া মানুহসকল আছে। তো সেই অঞ্চলখন সুৰক্ষিত কৰোৱাৰ কাৰণে অসম চৰকাৰে ভূমি আৰু ৰাজহ আইন অধীনত এখন নতুন আইন প্ৰণয়ন কৰি পেলাই তেওঁলোকক সুৰক্ষা প্ৰদান কৰিব লাগে। যোগেদি আমি চৰকাৰৰ ওচৰত আমি ৰাখিছোঁ আৰু ফৰেষ্ট ৰাইট এক্ট 2006 ইয়াৰ যোগেদি শোণিতপুৰ বিশ্বনাথ হোজাইৰ কাকি অঞ্চল গোলাঘাট আৰু অসমৰ সমগ্ৰ জিলাত জনজাতিসকলৰ যোনটো প্ৰাপ্য অধিকাৰ যোনটো ভাৰত চৰকাৰৰ 2006 চনৰ যোনটো ফৰেষ্ট ৰাইট এক্ট যোনটো আইনৰ মানে তেওঁলোকে ভূমি পট্টা পাব লাগে বা ভূমি স্বত্ব পাব লাগে সেইটো যথেষ্ট পলম হৈছে 2006ৰ পৰা আজি 2022 আৰু অসম চৰকাৰে কেতিয়াবা পদক্ষেপ লোৱা আমি দেখিছোঁ আৰু বৰ্তমান চৰকাৰো কিছু পদক্ষেপ আমি লৈছোঁ এই চৰকাৰে লোৱা আমি দেখিবলৈ পাইছোঁ আৰু চৰকাৰৰ পদক্ষেপক আমি ধন্যবাদ জনাইছোঁ। আমি তেওঁলোকক মানে এই কথাকো আমি ক'ব বিচাৰিছোঁ যাতে এই পদক্ষেপ তুৰান্ততে হয় আৰু মানুহবিলাকে সেই অধিকাৰৰ পৰা যাতে বঞ্চিত নহয়। তো ইয়াৰ কাৰণে কেতিয়াবা অফিচিয়েল জটিলতা বা কেতিয়াবা মানে ডিপাৰ্টমেণ্টেল জটিলতা আমি দেখিবলৈ পাইছোঁ। সেই জটিলতা আঁতৰাই পেলাই ভূমিৰ অধিকাৰ বনাঞ্চলত বসবাস কৰা জনজাতিসকলক প্ৰদান কৰিব লাগে সেইটো আমি আলোচনা চক্ৰত আজি আমি বিতংভাৱে আলোচনা কৰিলোঁ আৰু আমি চৰকাৰৰ ওচৰত আমি দাবী জনাইছোঁ। অন্য এটা বিষয় আছে যে আমাৰ পাৰ্লিমেণ্ট এছেম্বলি আৰু আমাৰ বিটিআৰ কাউন্সিল বড়ো কছাৰী কাউন্সিলত সমষ্টি আমাৰ পুনৰ নিৰ্ধাৰণ হ'ব লাগে আৰু কিছুমান আমাৰ কৰণীয় কাম আছে সেই কৰণীয় কামবিলাক হৈ উঠাৰ পিছত বিটিআৰ কাউন্সিল আৰু বড়ো কছাৰী কাউন্সিলত সমষ্টি ইয়াত মানে বাঢ়িব বা নতুনকৈ সমষ্টি ইয়াত সৃষ্টি হ'ব। কিন্তু ডিলিমিটেশ্যন এক্ট 2002 এই আইনৰ অধীনত 2001 চনৰ চেঞ্চাছৰ মানে আধাৰ কৰি পেলাই যোনটো পাৰ্লিমেণ্ট আৰু এছেম্বলি ডিলিমিটেশ্যন অসম অৰুণাচল প্ৰদেশ মণিপুৰ আৰু নাগালেণ্ডত স্তব্ধ হৈ আছে সেইটো ভাৰত চৰকাৰ পুনৰ এইটো আৰম্ভ কৰিব লাগে। সেই ক্ষেত্ৰত মুখ্য মানে নিৰ্বাচন আয়োগক নিখিল বড়ো ছাত্ৰ সন্থাই আমি অলৰেডি তেওঁলোকক মানে মেমৰেণ্ডাম আমি দাখিল কৰিছোঁ আৰু এই কৰিবলৈ যাওঁতে 6 চিডল প্লেইনছত যেহেতু কোকৰাঝাৰ সমষ্টিটো ৰিজাৰ্ভ হৈ আছে সেই ৰিজাৰ্ভ যাতে কোনো কাৰণত
মানে বঞ্চিত নহয় সেই ৰিজাৰ্ভ 100% ইনটেক ৰাখিব লাগে আৰু বিধানসভা সমষ্টিটো ইনটেক ৰাখিব লাগে সেই কথাটো আমি নিৰ্বাচন আয়োগক আমি দাবী জনাই পেলাই আমি তেওঁলোকক স্মাৰক পত্ৰ আমি দাখিল কৰিছোঁ। ধন্যবাদ।